क्या अभी मजा आएगा ना भिड़ो এইখন মানে এই গুৱাহাটী ব্ৰহ্মপুত্ৰৰ ওপৰত যে যিখন নতুনকৈ বনালে কুমাৰ ভাস্কৰ বৰ্মন সেতু এখন হয় এই একদম তালৈকে আছে এনেকৈ গোটেই ৰাউণ্ডটো এনেকৈ আৰু মই 8 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ এইফালৰ পৰা আজি মানে কি অফিচৰ কাম এটাত এফালে মানে এই বেলেগ এটা অফিচলৈ গৈছিলোঁ তাৰপিছত আহোঁতে চেলেঞ্জ এটা ল'লোঁ আজি বোলো কুমাৰ ভাস্কৰ বৰ্মন সেতুখন বোলো ব্ৰহ্মপুত্ৰৰ ওপৰেদি আজি খোজকাঢ়ি পাৰ হৈ যাম अबे साले খোজকাঢ়িব পাৰিম নে নাই তাকে চিন্তা কৰি আছোঁ লাহে লাহে গৈ থাকোঁ আৰু মেইন ব্ৰিজত উঠাই নাই উঠিমহে এইডোখৰ পৰাহে মেইন ব্ৰিজ আৰম্ভ হ'ব এই গোটেই টাৰ্ণিংটো যাব আছে মই এতিয়া এই এনেকৈ দি গৈ একদম তাত সেইফালে ৰিণিকি যে দেখিছে সেইখন হৈছে শৰাইঘাট দলংখন শৰাইঘাট আৰু এইফালে এইটো এইটো বনাই থৈছে মানুহ খোজকাঢ়ি পাৰ হ'বৰ কাৰণে এইটো চাইডে এটা আৰু ইটো চাইডে এটা মই এইটো চাইডে লেফ্ট চাইডেদি আহিছোঁ বোলো অলপ আগবাঢ়ি যাওঁগৈ रुको जरा सबर करो সেইজন দেখিছে নাই সেইজন ৰাস্তাত গাড়ী ইয়াত বহিলে তপস্যা কৰিছে তপস্যা ইয়াত আকৌ বৰ আৰু এটা কাম হ'ল নহয় এই ইয়াতে মানে ৰাতি ৰাতি বাবুচনা আহি পিনে কাজিয়া কৰি পিনে পানীলৈ জাপ মাৰি দিয়ে বুলি চবফালে ৰেলিং আৰু বাবুচনা ছেফটি मतलब वो अलग ही लेवल का बंदा তেওঁ কঁকাল বেকা হৈ গৈছে দেখিছা গাড়ীখন ৰখালে ইফালৰ পৰা পুলিচটা আহি পিনে হুইচেল মাৰিছিল এতিয়া হুইচেললৈ গুৰুত্ব দিয়া নাই দেখিছা নাই অসমৰ বেষ্ট ফটোগ্ৰাফাৰ যে কোনো বাপেৰে বজাব अबे साले এইজন যে দেখিছে এজন অসমৰ আকৌ বেষ্ট ফটোগ্ৰাফাৰ দেখিছা এইটো আকৌ টঙি হ'ল কেলে সাজিলে अबे साले कौन है ये लोग कहां से आते हैं ইয়াত এতিয়া এখন লগালে নো ষ্টপিং সেইদিনা এই মুনুৱে জন্মদিন পাতিলেহি ইয়াত আহি তাৰপৰা পূৰা পুলিচ এলাৰ্ট হৈ গ'ল এতিয়া দুইফালে দেই ন' ফটোগ্ৰাফী ন' ভিডিঅ'গ্ৰাফী डिप्रेशन এই ফুটপাথটোৰ চাইড এখন লাষ্টলৈ সেইহাল নিব্বা দেখিছেনে সেইহালক মানুহে ঘূৰি ঘূৰি চাইছে আৰু নাচাবলৈ বাকী নাই আৰু দেই সেইহালক চাই আমাৰ গাঁৱৰ ফালে হোৱা হ'লে ইমান দেৰি মেলাই বহিলেহেঁতেন খুৰীহঁতৰ এই দুটাই কেলা টুলুঙা নাও এখন কেলা চলাই ফুৰিছে তাত এইডালৰ পৰাচোন ভালকৈ ওলোৱাই নাই সেইখন টুলুঙা এইখন শৰাইঘাট এইখন মাজত এইটোৱে কি কৈছে ঠিক নাই দেই